নমস্কাৰ আপোনালোক সকলোকে আমাৰ প্ৰিয় ইউটিউব চেনেল লাৰ্ণাপৰে আদৰণি জনাইছো। আজি আমি ভয়েস চেঞ্চৰ পাৰ্ট 2 ডিসকাস কৰিম। তো পাৰ্ট 1 ত আমি কি ডিসকাস কৰিছিলো যে ভয়েস চেঞ্চ কি, ভয়েস চেঞ্চৰ ইম্পৰ্টেন্স কি আৰু ভয়েস চেঞ্চ কেনেকৈ কৰে সেইখিনি ডিসকাস কৰিছিলো। আজি আমি পাৰ্ট 2 ভিডিঅ'ত আমি কি ৰুল নাম্বাৰ 3 পৰা ডিসকাস কৰিম। কাৰণ প্ৰথমটো ভিডিঅ'ত আমি ৰুল 1 আৰু ৰুল 2 টো ডিসকাস কৰিছিলো। ৰুল 1 টো কি আছিল যে প্ৰেজেন্ট ইনডিফিনিট বা পাষ্ট ইনডিফিনিটক কেনেকৈ আমি এক্টিভৰ পৰা পেছিভ লওঁ। And then rule 2 আছে যে কন্টিনিউয়াস টেন্স বোৰক আমি কেনেকৈ এক্টিভৰ পৰা পেছিভ কৰো। আজি আমাৰ ৰুল 3 পৰা আৰম্ভ কৰিম। তাৰ আগতে মই লাষ্ট ক্লাছৰ এটা ওভাৰভিউ এটা দিব বিচাৰিছো যে যিসকলে প্ৰথমটো ভিডিঅ' চোৱা নাই মই সাজেষ্ট কৰিম তেওঁলোকে এই ভিডিঅ'টো চাব। মই ডেসক্ৰিপচনত লিংকটো দি দিম। দেন যদি নাচায়ও তথাপি এটা ওভাৰভিউ দি দিছো যে আমি প্ৰথমতে কি ডিসকাস কৰিছো চাও যে এক্টিভৰ পৰা পেছিভ কৰোতে যে কিছুমান ওয়ার্ড যেনে আই থাকিলে মি হয়। এটা ৰিভিজন হিচাপে নোট বনাব নালাগে, এইখিনি যিসকলে বনোৱা নাই তেওঁলোকে বনাব। আই থাকিলে যেনে মি হয়, দেন হি থাকিলে কি হ'ব, হি থাকিলে হিম, দেন হি থাকিলে হার। মানে যদি এক্টিভত আই থাকে দেন পেছিভত মি হয়, এক্টিভত হি থাকিলে হিম হ'ব, হি থাকিলে হার হয়। আৰু ইয়াৰ উল্টা ভাবেও আপুনি ভাবিব পাৰে যে পেছিভত যদি মি আছে দেন এক্টিভত আই, পেছিভত হিম থাকিলে এক্টিভত হি, হেনেকা ধৰণৰ। যদি ইউ থাকে তেনেহ'লে ইউ ইয়াত থাকিব, ইয়াৰ কোনো চেঞ্জ নহয়। যেনে কি হ'ব আৰু ডে থাকিলে ডে হ'লে কি হয় টেম, টেন উই থাকিলে আস, হয়নে? হয়। দেন কোনো মানুহৰ যদি নাম থাকে নেম বুজালে সেই নামটোৱে হ'ব। এইখিনি আমি ডিসকাস কৰিছিলো। দেন আৰু এটা এক্টিভৰ পৰা পেছিভ আমি কেনেকৈ কৰোঁ। প্ৰথমতে আমি কি চাওঁ যে সেন্টেন্সৰ যিটো অবজেক্ট, অবজেক্টটো কি হয়, অবজেক্টটো হ'ব সাবজেক্ট। দেন আৰু কি চাওঁ, প্ৰথমতে অবজেক্টটো আমাৰ কি হয় সাবজেক্ট হয়। তাৰ পিছত আমি এম ইজ আৰ was were তেনেকুৱা ধৰণৰ আমি কি দিছি এইখিনি আমি এড কৰোঁ। এম ইজ আৰ was were যিবিলাক আছে হেভ হেজ হেড লিখি দিওঁ বাৰু। হেভ হেজ হেড এইখিনি আমি কি এড কৰোঁ। দেন আমাৰ কি এড কৰোঁ আৰু লগতে বি পিং পিন ইত্যাদি এক্সেট্ৰাবোৰ আমাৰ কি এড কৰা হয়। দেন আমি কি চাওঁ এড কৰাৰ পিছত মেইন ভাৰ্ব, মেইন ভাৰ্ব চাওঁ। মেইন ভাৰ্বটো কি হয় পাষ্ট পাৰ্টিচিপলত হয়, পাষ্ট পাৰ্টিচিপল ফৰ্মত মেইন ভাৰ্বটো লিখা হয়। তাৰ পিছত আমাৰ কি লিখা হয় প্ৰিপজিশন, প্ৰিপজিশন বাই উইথ টু তেনেকুৱা ধৰণৰ প্ৰিপজিশন। দেন আমি লাষ্টত কি লিখো আমি সাবজেক্টটোক আমি কি অবজেক্ট হিচাপে লিখো। তো এইখিনি হ'ল আমাৰ ৰুল। এইখিনি আমি পঢ়িছিলোঁ যে ফাৰ্ষ্ট ক্লাছত আমি গোটেইখিনি ভালকৈ ডিসকাস কৰিছোঁ। এবাৰ চাই ল'ব, এইটো এটা ৰিভিজন হিচাপে মই দি দিছোঁ। দেন এতিয়া আমি কি ৰুল 3 পৰা আমি আৰম্ভ কৰিম। ৰুল 1 আৰু 2 টো আমাৰ কমপ্লিট হৈছে। তো এতিয়া আহক এইখিনি চাই লওক আৰু দেন এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া আমি ডিসকাস কৰিম ৰুল নাম্বাৰ 3। এতিয়া ৰুল 3 কি কয় যে প্ৰেজেন্ট বা পাষ্ট পাৰফেক্ট টেন্সত কি হয় এক্টিভৰ পৰা পেছিভ কৰোঁতে বিন ইউজ কৰা হয় বা বিন যোগ হয়। তো চাওক ইয়াক এনেকৈ মনত ৰাখা যায় যদি এনেকৈ টাফ পায় যে প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে কি সেন্টেন্সটোত হেভ নাইবা হেজ থাকিব, আৰু পাষ্ট পাৰফেক্ট টেন্স মানে কি সেন্টেন্সটোত হেড থাকিব। গতিকে যে কোনো এটা সেন্টেন্সত যদি হেভ হেজ অৰ হেড থাকে তেনেহ'লে কি হ'ব যেতিয়া এক্টিভৰ পৰা পেছিভ কৰোঁতে বিন এটা এক্সট্ৰা এড হ'ব। তো ইয়াৰ এক্সাম্পল চাওঁ যে প্ৰথমটো এক্সাম্পল আই হেভ প্লেড দ্য গেম, আই হেভ প্লেড দ্য গেম। ইয়াতে কি প্ৰথমতে অবজেক্টটো কি হ'ব সাবজেক্ট হ'ব। আমি কেনেকৈ লিখিম চাওক দ্য গেম, দ্য গেমটো আহিল। এতিয়া দ্য গেমৰ লগত কি হ'ব তো এইটো সেন্টেন্সটো হ'ল কি
প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আমাৰ ফৰ্মেশ্যনটো লৈ যাব লাগিব মানে কি হয় প্ৰথমতে সাবজেক্ট হয় দেন হেভ নাইবা হেজ হয় আমাৰ মানে কি টেন্স ভয়েসটো কি হয় একচুয়ালি টেন্স আৰু ভয়েসটো দুইটাই মানে কি এটা কম্বিনেশ্যন হয় কাৰণ ভয়েস জানিবলৈ হলে প্ৰথমতে আমি টেন্স জানিবই লাগিব উইদাউট নয়িং দ্য টেন্সেস আমি ভয়েস চেঞ্জ কৰিব নোৱাৰো তো গতিকে কি হ'ব সাবজেক্টটো আহিল দেন আমাৰ কি হ'ব এটা হেভ নাইবা হেজ এটা দ্য গেমৰ লগত কি হয় দ্য গেমৰ লগত হেভ নহয় দ্য গেমৰ লগত হেজ হয় আমি সকলোৱে জানো দ্য গেমটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে প্ৰথমতে অবজেক্টটো আহিল দেন হেজ হল দেন আমাৰ কি যোগ হয় বিন তাৰ পিছত কি হয় আমাৰ মেইন ভাৰ্বটো কি হয় পাষ্ট পাৰ্টিসিপলতে লিখা হয় ইয়াতে পাষ্ট পাৰ্টিসিপলতে আছে the game has been played তাৰ পিছত প্ৰিপজিশন বাই কাৰ দ্বাৰা বাই আই থাকিলে কি হয় মি তো গতিকে ইয়াৰ এনসাৰটো হৈছে the game has been played by me then second question to চাওক second example she had sung a song এটো কি past perfect tense past perfect tense হলে আমাৰ কি have আৰু has নিচিনা কনফিউজন না লাগে কাৰণ past perfect tense only had হয় যিকোনো সাবজেক্টে হোক আই ফার্স্ট পারসন হোক সেকেন্ড পারসন থার্ড পারসন সিঙ্গুলার প্লুরাল সবৰ লগতে কি হয় হেড হয় তো এতিয়া অবজেক্টটো আহিব অবজেক্টটো কি এ সং দেন যেটো ইয়াতে অনলি হেডে হয় এ সং হেড বিন এক্সট্রা এড হ'ব এ সং হেড বিন সাং কাৰ দ্বাৰা বাই সি থাকিলে কি হয় by her a song had been sung by her then 3 number example the boy has given me a pen eto object দুটা আছে me আৰু a pen মই প্ৰথমটো ভিডিও ডিসকাস কৰিছিলো কেনেকৈ আমি দুটা অবজেক্ট থাকিলে কি যিকোনো এটা লৈ কিনে আমি কৰিব পাৰো ইয়াতে আমি কি সাপোজ i টো লৈ কিনে কৰিছো me টো লৈ কিনে কৰিছো me টো ইয়াতে কি হ'ব i হ'ব যেনে I লগত কি হয় I লগত has been নহয় has নহব I লগত কি হ'ব have subject plus verb I have then কি হ'ব আমাৰ been I have been then verb I have been given কি দিয়া হৈছিল given a pen কাৰ দ্বাৰা by the boy ওকে ইয়াক আমি কেনেকৈ ধৰণে কৰিব পাৰো আৰু যে এ পেনটো লৈ কিনে কৰিব পাৰো যে এ পেন হলে কি হ'ব এ পেনৰ লগত এ পেন দেন তাৰ লগত কি হেজ হ'ব এ পেন হেজ বিন গিভেন কাক গিভেন কৰিছে মোক গিভেন মি বাই দা বয় ইয়াক কেনেকৈ কৰিব পাৰো চাও লিখি দিছো ইয়াতে সাইডত যে এ পেন has been a pen has been given me কাৰ দ্বাৰা by the boy it all your answer a pen has been given me by the boy ইয়াতে আমি fourth question to চাও fourth example she has known me me to আগত আহি যাব I লগত কি হয় have I have been known to her ইয়াত টু কিহৰ কাৰণে হয় known থাকিলে হয় কি নো ভাৰ্বৰ লগত টু হয় নো ভাৰ্বৰ লগত টু হয় এইখিনি আমি জানো প্ৰথমটো ভিডিওটো ডিসকাস কৰা হৈছিল যে নো ভাৰ্ব থাকিলে টু হয় প্ৰিপজিশন কি হয় টু ওকে তো এইখিনি আছিল আমাৰ তাৰ এক্সাম্পল তো আমি এইখিনিতে আমাৰ ৰুল 3 টো শেষ হৈছে এতিয়া আমি ৰুল 4 লৈ যাম এইখিনি নোটছখিনি বনাই ল'ব এতিয়া আমি ডিসকাস কৰিম ৰুল নাম্বাৰ 4 তে ৰুল 4 ত কি কয় যে প্ৰেজেন্ট পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স থাকিলে কি হয় আমাৰ বিন যোগ হয় কি এক্টিভৰ পৰা পেসিভ কৰোতে আমাৰ কি বিন যোগ হয় তো ইয়াক আমি কেনেকৈ মনত ৰাখিব পাৰো যে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস মানে কি হ্যাজ বিন অর হ্যাভ বিন আৰু পাস্ট পারফেক্ট কন্টিনিউয়াস মানে কি হ্যাড বিন তো যত নেকি হ্যাভ হ্যাজ had
তাৰ লগত বিন থাকে তেনেহ'লে তাৰ লগত আমাৰ কি বিং এইটো একচুৱেলি নিলিখিলেও হয় যদি আপুনি এনেকে বুজি পোৱাত অসুবিধা হৈছে যে প্ৰেজেণ্ট বা পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ লগত এক্টিভৰ পৰা পেছিভ কৰোঁতে বিং যোগ হয় এনেকে যদি অসুবিধা পাইছে তেনেহ'লে দেন এনেকে লিখক আদাৰৱাইজ লিখিলেই হ'ল যিকোনো এটা ফ'ল' কৰিলে হ'ল জাষ্ট বুজি পাব লাগে এতিয়া আমি কি ইয়াৰ এক্সাম্পল ডিছকাছ কৰিম যেনে ফাৰ্ষ্ট এক্সাম্পল আই হেভ বিন ৰিডিং দিছ বুক চিন্স মৰ্নিং এনে আমি আনধৰণেও জানিব পাৰোঁ যে চিন্স বা ফৰ থাকিলে কি হয় এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত পৰে তো আমি চিন্স ফৰ হিচাপেও আমি মনত ৰাখিব পাৰোঁ এতিয়া আমি কি ডিছকাছ কৰিম ইয়াৰ এনচাৰটো কি হ'ব চাওক প্ৰথমতে যে আই হেভ বিন ৰিডিং দিছ বুক চিন্স মৰ্নিং ইয়াতে অবজেক্টটো দিছ বুক তো দিছ বুকটো আহি গ'ল দিছ বুকৰ লগত হেভ বিন নহ'ব কি হ'ব হেজ বিন দিছ বুক হেজ বিন বিংটো এক্সট্ৰা এড হ'ল এতিয়া ৰিডিঙৰ লগত আই এন জি নহয় কাৰণ ৰিডিং যিটো ভাৰ্ব তাৰ কি হয় সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মত হয় পি পি মানে ভাৰ্বৰ থাৰ্ড ফৰ্মত হয় তো গতিকে আমি ইয়াতে যিহেতু বিং দিলোঁ বিৰ লগত আই এন জি বিং গতিকে আমাৰ ৰিডিঙৰ আই এন জিটো উঠি যাব ইয়াৰ ৰিডিঙৰ মানে কি ৰেড পঢ়োতে ৰেড হয় কিন্তু স্পেলিংটো ছেমে দিছ বুক হেজ বিন বিং ৰেড কাৰ দ্বাৰা by me since morning okay then next example Rumi has been singing a song for 2 days তো গতিকে ইয়াক আমি কেনেকৈ কৰিম এ সংটো আগত আহি যাব এ সঙৰ লগত কি হয় has been a song has been being at হ'ব being a song has been being কি কৰা হৈছিল sang singingৰ পৰা ing উঠি singingৰ পৰা ing উঠি যাব আৰু কি হ'ব singer past participle form sang a song has been being sung by Rumi for 2 days then third example to চাও my father had been playing ludo had been গতিকে ই কি past perfect continuous tense পৰিছে গতিকে কেনেকৈ কৰিম আমি লুডুটো আগত আহি যাব লুডু ইয়াতে had been হ'ব লুডু had been played by my father easy হয় মই ভাবিছো সকলোৱে বুজি পাইছে এইখিনি এতিয়া আমি কি ৰুল 5 লৈ যাম এইখিনি নোটছখিনি বনাই ল'ব এতিয়া আমি ডিসকাস কৰিম ৰুল নাম্বাৰ 5 এটা ৰুল 5 এ কি কয় যে ফিউচাৰ ইনডিফিনিট টেন্স বা কোনো সেন্টেন্সৰ লগত যদি ক্যান কুড মে মাইট মাস্ট অট ইত্যাদি থাকে তেন্তে আমি কি তাৰ যেতে এক্টিভৰ পৰা পেসিভ কৰো বি ভাৰ্ব এটা এড কৰো বা বি টু ডাইৰেক্টলি বি বহাই দিও তো ইয়াৰ এক্সাম্পল হিচাপে চাওক এক্সাম্পলৰ সহায়ত আমি বুজিবলৈ ট্ৰাই কৰিম যে কি কৈছে ইয়াতে ফিউচাৰ ইনডিফিনিট টেন্স আৰু ক্যান কুড মে মাইট মাস্ট অট এটসেট্ৰা ওয়ার্ড যদি কোনো সেন্টেন্সৰ লগত থাকে দেন কি হ'ব এক্টিভটো বেসিক কৰিলে আমাৰ কি বি ইউজ হ'ব বি এতিয়া চাও যেনে ইয়াত কৈছে আই শেল প্লে এটা গেম টুমৰো যেনে এটো ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স কেনেকৈ কৰিম দা গেম অবজেক্টটো আহি গ'ল দেন কি হ'ব দা গেমৰ লগত শেল নহয় আই উইল লগত শেল হয় দা গেমৰ লগত কি হ'ব উইল the game will কি এড হ'ব বি ইয়াত আহিব এড হ'ব the game will be played past participle form played by me কেতিয়া tomorrow মানে কি হয় যিকোনো যেতিয়া আমি এক্টিভ টু পেসিভ কৰো বা পেসিভ টু এক্টিভ কৰো আমাৰ যি কেনে নিয়ম আছিল যে কেনেকৈ কৰিব লাগে
প্ৰথমতে অবজেক্ট টু সাবজেক্ট হয়, দেন আমাৰ কিবা ভাৰ্ব বহি যাব, মেইন ভাৰ্ব, পাষ্ট পাৰ্টিচিপল ফৰ্ম, প্ৰিপজিশ্যন, দেন আমাৰ কি হয় সাবজেক্ট টু অবজেক্ট হয়। তো সেইখিনি ৰুল ছেমে থাকে। এক্টিভ টু পেছিভ কৰিলে এইটো চিধা চিধি ফ'ল' হ'ব, আৰু পেছিভ টু এক্টিভ যেতিয়া তাক অল্টাৰনেট কৰি দিব, মানে উল্টা লিখিম, জাষ্ট সেইখিনিয়ে। আৰু বাকী মাজত কেতিয়াবা উইলৰ লগত বি হ'ব, মানে কি এইখিনি আমাৰ টেন্সৰ, বাকীখিনি গোটেইখিনি বস্তুৱে আমাৰ টেন্সৰ, যে ক'ত শ্বেল হ'ব ক'ত উইল হ'ব আমি এইটো টেন্সৰ পৰা গম পাম। আৰু কেতিয়াবা বি, কেতিয়াবা বিং, তেনেকুৱা ধৰণৰ বস্তু দুই এটা খালি এড হ'ব, চেঞ্জ হৈ থাকিব, আৰু বাকী ৰুল ছেম। এতিয়া আমি কি নেক্সট কুৱেশ্যনটো চাওঁ। দ্য মেন কেন প্লে ক্ৰিকেট, ইয়াতে কেন আছে, কেন থাকিলেও এইটো ৰুলত পৰিব, ৰুল 5ত, যেনে ক্ৰিকেট, ক্ৰিকেটৰ লগত কি হয়, ইয়াতে কেন হ'ব, ক্ৰিকেট কেন বি প্লেৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, প্লেড কাৰ দ্বাৰা, বাই দ্য মেন। দেন 3 নম্বৰ, ইউ মাষ্ট ৰিড দ্য বুক, চিম্পল, প্ৰথমতে কি হ'ব, দ্য বুক মাষ্ট বি ৰেড বাই ইউ। অ'কে, দেন 4 নম্বৰটো চাব। 4 নম্বৰটো অলৰেডি চাওক, এইটো পেছিভত দিয়া আছে। 4 নম্বৰটো কি পেছিভত দিয়া আছে, আমি কি পেছিভৰ পৰা এক্টিভ কৰিব লাগে। চিমিলাৰলি এইটো চাওক, যে এক্টিভৰ পৰা পেছিভ কৰোঁতে কি হয়, এইটো ৰুল হিচাপে, ৰুল 5 হিচাপে, যে বি ভাৰ্ব এটা এড হয়। ইয়াতে যিটো বি ভাৰ্ব এটা দিয়া আছে, মানে কি এইটো পেছিভত আছে, যেতিয়া পেছিভৰ পৰা এক্টিভ কৰিম বিটো উঠি যাব। মানে কেনেকৈ চাম আমি, প্ৰথমতে বিটো নোহোৱা হ'ব। কিহৰ কাৰণে নোহোৱা হ'ব, কাৰণ এইটো বিটো কেতিয়া হয়, যেতিয়া পেছিভত থাকে, তেতিয়া এক্টিভত কি বি নহয়। 1 নম্বৰ কাম আমি কৰিলোঁ, বিটো উঠাই দিলোঁ। দেন কি কৰোঁ আমি, মেইন ভাৰ্ব ইয়াতে এলাউটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, ইয়াতে কি পাষ্ট পাৰ্টিচিপল ফৰ্ম, ভাৰ্বৰ থাৰ্ড ফৰ্ম, গতিকে আমি যেতিয়া আমি এক্টিভত লিখিম কি হ'ব, ইডিটো উঠি যাব, মানে পাষ্ট পাৰ্টিচিপলটো নহ'ব। অ'কে, ইডি উঠি যাব, হ'ল দুটা কাম। দেন প্ৰিপজিশ্যন বাই, যেতিয়া এক্টিভৰ পৰা পেছিভ কৰোঁ তেতিয়াহে আমাৰ প্ৰিপজিশ্যনটো হয়, গতিকে ইয়াতে প্ৰিপজিশ্যনৰ কোনো ভেলু নাই, গতিকে ই উঠি যাব যেতিয়া আমি তাক এক্টিভ কৰিম। বাকীখিনি চিম্পল, ইফালেও হিম আছে ইফালে হি আছে, গতিকে ইয়াৰ আৰু চাবলগীয়া নাই। হিমটো ইফালে আহিলে কি হ'ব, হিয়ে হ'ব, হি মাইট, চৰি মই ব্লেক পেনেৰে লিখিলোঁ, ব্লু পেনেৰে লিখি দিওঁ বাৰু, যেনে কি হ'ব, হি মাইট এলাউ হিম, চিম্পল। যদি কিবা ডাউট থাকে আমাক সুধিব। তো আজি আমি পাৰ্ট 2টো এইখিনিতে শেষ কৰিছোঁ, যে আমাৰ পাৰ্ট 3টো কি ইম্পাৰেটিভ চেণ্টেন্স আৰু এই অবজেক্টলেছ চেণ্টেন্স, সেইবোৰত আমি কেনেকৈ আমি ভইচ চেঞ্জ কৰোঁ সেইখিনি চাম, আৰু লগতে আমি কি চাম, যে নেগেটিভ ইণ্টাৰগেটিভবিলাকক কেনেকৈ এক্টিভৰ পৰা পেছিভ কৰা হয়, বা পেছিভ টু এক্টিভ কেনেকৈ কৰা হয় সেইখিনি চাম। তো গতিকে আমি টেন্সৰ দৰে এই ভইচৰ চিৰিজটো আমাৰ কি পাৰ্ট 3টো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব, গতিকে সেইখিনি চাব। প্ৰথমটো ভিডিঅ' আৰু দ্বিতীয়টো ভিডিঅ' নোটছখিনি বনাব, ভালকৈ ৰিভিজন কৰিব, কিবা ডাউট থাকিলে কমেণ্ট কৰিব, আমি ৰেছপন্স দিম। আপোনালোকে যদি চেনেলটোত নতুন আহিছে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, আৰু কোনোবা যদি প্ৰিপাৰেশ্যন কৰি আছে কোনো গভৰ্ণমেণ্ট এক্সামে হওক বা কোনো ধৰণৰ বৰ্ড এক্সামে হওক, তেওঁলোকলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব।